মিছা কথাৰ আশ্ৰয় লোৱা AYDFৰ নেতা জেহেৰুল ইছলামক ক্ষমা খোজাৰ দাবী অগপৰ যুৱ নেতা মনোৱাৰ হুছেইনৰ। যোৱা 20 ছেপ্টেম্বৰত আছাম টকছত নিৰ্বাচনী প্ৰেক্ষাপটত মন্তব্য আগবঢ়োৱা AYDFৰ যুৱ মৰ্চাৰ কেন্দ্ৰীয় সভাপতি জেহেৰুল ইছলামে বিলাসীপাৰা পশ্চিম সমষ্টিত এটাও কাঠৰ দলং নাই বুলি দাবী কৰে। এই কথা প্ৰমাণিত কৰাৰ বাবে অগপৰ যুৱ নেতা মনোৱাৰ হুছেইনে কাঠৰ দলং ৰাষ্ট্ৰীয় প্ৰমাণ কৰাৰ বাবে আজি বিলাসীপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত মায়াৰচৰ গাঁও পঞ্চায়তৰ মায়াৰচৰ দ্বিতীয় খণ্ড ঠাকুৰালগা, চালাইধৰা, বয়জেৰালগা তৃতীয় খণ্ড আদিত কাঠৰ দলং এতিয়াও বিদ্যমান হৈ আছে বুলি প্ৰত্যক্ষ কৰে। মিছা কথাৰ আশ্ৰয় লোৱা AYDFৰ নেতাৰ দাবী কৰা সমষ্টিটোত কাঠৰ দলং বিদ্যমান হৈ থকা দেখা পাই ৰাইজে AYDFৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমীৰ বিৰুদ্ধে মুৰ্দাবাদ, গোবেক আদিত প্ৰতিধ্বনিৰে আকাশ পাতাল উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। মিছা কথা কৈ সমষ্টিবাসী তথা অসমবাসীৰ পৰা বাহ ল'ব খোজা AYDF যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলামক অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনাই বিলাসীপাৰা পশ্চিম সমষ্টি অগপৰ যুৱ নেতা মনোৱাৰ হুছেইনে। যুৱ নেতা হুছেইনে আৰু কয় যে অহা নিৰ্বাচনত বিলাসীপাৰা পশ্চিম সমষ্টিবাসী ৰাইজে বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমীক টালি টোপোলা বান্ধি সমষ্টিৰ পৰা গোৱালপাৰালৈ পঠিয়াই দিব বুলি যুৱ নেতা মনোৱাৰ হুছেইনে জানিবলৈ দিয়ে। বিলাসীপাৰাৰ পৰা ফৰিছুদ্দিন আহমেদৰ ৰিপৰ্ট। হাফিজ বছির আহমেদ আল কাসেমি মুর্দাবাদ। হাফিজ বছির আহমেদ আল কাসেমি মুর্দাবাদ মুর্দাবাদ মুর্দাবাদ। হাফিজ বছির আহমেদ আল কাসেমি মুর্দাবাদ মুর্দাবাদ মুর্দাবাদ। হাফিজ বছির আহমেদ গো ব্যাক গো ব্যাক গো ব্যাক। হাফিজ বছির আহমেদ গো ব্যাক গো ব্যাক গো ব্যাক। নির্বাচনী সংক্রান্ত আসাম টকসৰ প্ৰেক্ষাপটত AYDFৰ যুৱ মৰ্চাৰ সভাপতি তথা মুখপাত্ৰ জহিৰুল ইছলামে তাও কৈছে যে আমার বিলাসীপাড়া পশ্চিম সমষ্টিত এটাও কাঠৰ দলং নাই, বছির আহমেদ সম্পূর্ণ কাঠৰ দলং মানে এই সম্পর্কে আপনি কি প্রতিক্রিয়া প্রকাশ করব? নাই হয় যোৱা 20 তাৰিখে আসাম টকসৰ মানে নিৰ্বাচনী সমীক্ষাৰ প্ৰেক্ষাপটত মই দেখিছো আৰু UDF দলৰ যুৱ মৰ্চাৰ সভাপতি জহিৰুল ইছলাম ডাঙৰীয়া তেওঁ দাবী কৰিছে যে বিলাসীপাৰা পশ্চিম সমষ্টিত এটাও কাঠৰ দলং নাই। আৰু এই কথাটো শুনাৰ পিছৰ পৰা মোৰ হাঁহি ওলাইছে যে এইজন জহিৰুল ইছলামে বিলাসীপাৰা পশ্চিম সমষ্টিত মাটি পানী বায়ুৰ লগত কোনো সম্পৰ্ক নাই, তেওঁ গুৱাহাটী টিভিত বহি কেনেকৈ ক'ব পাৰিলে যে আমাৰ বিলাসীপাৰা পশ্চিম সমষ্টিত এটাও কাঠৰ দলং নাই। আৰু সেইকাৰণে মই আজি ৰাতিপুৱা মায়াৰচৰৰ নুনখাপাৰা পাৰ্ট 3 এই কাঠৰ দলঙত মই নিজে উপস্থিত হৈছিলোঁ। তাত ৰাইজে মোৰ লগত আছিল। তাতে এতিয়াও কাঠৰ দলং বিদ্যমান। আমাৰ চাইলজৰাত কাঠৰ দলং আছে, মায়াৰচৰত কাঠৰ দলং আছে, আমাৰ ঠাকুৰগলাত কাঠৰ দলং আছে। ইমানখিনি কাঠৰ দলং থকাৰ পিছত তেওঁ জহিৰুল ইছলাম ডাঙৰীয়া UDFৰ নেতা মিছাৰ আশ্ৰয় লৈ গোটেই অসমৰ ৰাইজৰ লগতে বিলাসীপাৰা পশ্চিম সমষ্টিৰ ৰাইজক এটা বুৰ্বক বনাব খুজিছে, তেওঁ বাহ ল'ব খুজিছে। গতিকে মই তেওঁক প্ৰত্যাহ্বান জনাইছোঁ, তেওঁৰ দৰে ফটোৱা এটা লিডাৰে সমষ্টিখনৰ সামগ্ৰিক জ্ঞান নথকা এজন ব্যক্তিয়ে কেনেকৈ ক'ব পাৰিলে যে বিলাসীপাৰা পশ্চিম সমষ্টিত কাঠৰ দলং নাই। গতিকে ৰাইজে আজি ক্ষোভিত হৈছে। আৰু আজি প্ৰেক্টিকেল আমি এইখিনি মই ফেচবুক লাইভৰ জৰিয়তে মই দেখাইছোঁ আমাৰ এতিয়াও কাঠৰ দলং বিলাসীপাৰা পশ্চিম সমষ্টিত আছে। গতিকে আজি মই প্ৰমাণ কৰি দিয়াৰ পিছত মই দাবী জনাইছোঁ যে তেওঁৰ যদি সৎ সাহস আছে আৰু সত্যৰ আধাৰত যদি ৰাজনীতি কৰিব খুজিছে তেনেহ'লে জহিৰুল ইছলাম ডাঙৰীয়াই তেওঁ যে ভুল বাৰ্তা গোটেই অসমৰ ৰাইজক দিছিল তাৰ কাৰণে তেওঁ ক্ষমা খুজিব লাগে আৰু বিলাসীপাৰা পশ্চিম সমষ্টিৰ ৰাইজৰ ওচৰত তেওঁ ক্ষমা খুজিব লাগে। তেওঁ আৰু এটা দাবী উত্থাপন কৰিছে যে বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক বছিৰ কাছেমীৰ বিকল্প কোনো নেতা নাই, বিকল্প কোনো ব্যক্তি নাই। গতিকে বিলাসীপাৰা পশ্চিম সমষ্টিৰ ৰাইজে বছিৰ কাছেমীক ভোট দিয়াৰ বাহিৰে কোনো উপায় নাই। গতিকে এইবাৰ সমষ্টিখনত বছিৰ কাছেমী ডাঙৰীয়াৰ প্ৰতিষ্ঠান বিৰোধী ইমান দৌৰ দিছে, মই জহিৰুল ইছলাম ডাঙৰীয়াক কাণ খুনি খুলিবলৈ মই কৈছোঁ যে সময়ৰ কাৰণে ৰাইজ অপেক্ষা কৰি আহিছে যে অহা নিৰ্বাচনৰ দিন বাৰ ঘোষণা হ'লে কেণ্ডিডেট ডিক্লেয়াৰ হোৱাৰ লগে লগে তেওঁ এইবাৰ বছিৰ কাছেমী ডাঙৰীয়াক বিলাসীপাৰা পশ্চিম সমষ্টিৰ ভোটাৰে টালি টোপোলা বান্ধি গোৱালপাৰালৈ পঠিয়াই দিব, এইটো সিদ্ধান্ত ইতিমধ্যে লৈছে। আৰু আমাৰ পশ্চিম সমষ্টিত যিহেতু কাঠৰ দলং আছে, তেওঁ গোটেই অসমৰ ৰাইজক এটা বাৰ্তা দিব খুজিছিল, ভুল বাৰ্তা যে কাঠৰ দলং নাই। তেওঁ যে এজন বিধায়ক কোনো ধৰণৰ যে উন্নয়ন কৰিব পৰা নাই এইটো 48 ঘণ্টাৰ ভিতৰতে মই এইটো প্ৰমাণ কৰি দিছোঁ। গতিকে মই আপোনালোকৰ জৰিয়তে জহিৰুল ইছলাম ডাঙৰীয়াক
ক্ষমা খুজিবলৈ দাবী জনাইছোঁ যে তেওঁ ভুল মাত্ৰা মানুহৰ মাজলৈ দিছে, মিছা কথাৰ আশ্ৰয় লৈ যোৱা 15টা বছৰে ৰাজনীতি কৰিছে। এইবাৰ বিলাসীপুৰ পশ্চিম সমষ্টিৰ ৰাইজে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে এই UDF দলটোক সমূলি উৎখাত কৰা হ'ব। কিন্তু নাটকীয়ভাৱে কংগ্ৰেছ দলেও UDF দলৰ ওচৰত আত্মসমৰ্পণ কৰাৰ ফলত হয়তো কিছু কিছু জেগাত ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহত UDFৰ অলপ মানে সাংগঠনিক স্থিতি দেখা পোৱা গৈ আছে। আৰু ইয়াতে তেওঁলোকে আত্মহাৰা হৈ কাক কি ক'ব, কাঠৰ দলঙক RCC বনাই আছে, মানুহ খোজকাঢ়ি যাব পৰা ৰাস্তাৰ ব্যৱস্থা নাই, তাতে তেওঁলোকে পকা ৰাস্তা বনাই আছে। এনেকুৱা এটা বিভ্ৰান্তিমূলক বাৰ্তা ৰাইজক দি তেওঁলোকে আকৌ 2021 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে। এইবাৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকক কোনো ধৰণে এইবাৰ 21 চনৰ নিৰ্বাচনত তেওঁলোকক আৰু মিছা কথাৰে চলাহীকতাৰে ৰাজনীতি কৰিবলৈ নিদিব। আৰু এটা কথা মই কিবা পশ্চিম সমষ্টিৰ এইটো মানে চৰণীয় পথৰ হয় নেকি? কথাটো একদম আপোনালোকে ঠিকমতে যিটো কথা উত্থাপন কৰিছে কথাটো তেনেকুৱা যাতে বছিৰ কাশ্মীৰ ডাঙৰীয়াই তেওঁ নিজৰ ভোটটো ইয়াত প্ৰদান কৰিব নোৱাৰে। গতিকে গণতন্ত্ৰ দেশত যিকোনো এজন ব্যক্তি যিকোনো এটা সমষ্টিত প্ৰতিনিধিত্ব কৰিব পাৰে, নিৰ্বাচন খেলাৰ অধিকাৰ আমাক সংবিধানে দিছে। এই গইনালৈ বিধায়ক বছিৰ কাশ্মীৰ ডাঙৰীয়াই যোৱা 15টা বছৰে আমাৰ ইয়াত চৰণীয় পথাৰ হিচাপে দখল কৰি আছে। গতিকে আমি এইবাৰ এটা সজাগ হৈছোঁ যে আমি কোনো পৰ্যায়ে আৰু বছিৰ ডাঙৰীয়াক এই সমষ্টিখনত প্ৰতিনিধিত্ব কৰাৰ কাৰণে সুযোগ প্ৰদান নকৰোঁ। কাৰণ ইয়াত বহুত শিক্ষিত সমাজৰ কাম কৰা ব্যক্তি আগবাঢ়ি আহিছে আৰু তেওঁলোকক অনাগত দিনত সমষ্টিবাসীয়ে গঠন